আচ্ছা আমি কিমান পালোঁগৈ সীমা পালোঁগৈ ন তাৰপাছত ৰীমা তাৰপাছত ৰঞ্জিত তাৰপাছতে পৰমজিত তাৰপাছত কল্পনা সন্দিকৈ বন্দনা চন্দ্ৰলেখা প্ৰিয়ংকা অৰ্চনা অংকুৰ উঠি দিবা অলপ মাজলৈ আহি দিবা চেনিমলা সন্দিকৈ মাৰ্চেল ক'ত আগলৈ আহি নমস্কাৰ দে অঞ্জু সন্দিকৈ ভাৰত ভূষণ কোনজন দীপক অলপ মাজলৈ এনেকৈ আহি দিবা তিলোচন অনিমা সন্দিকৈ উৰুস্মিতা অলপ মাজলৈ সোমাই দিবা একো নহয় স্বপ্না সন্দিকৈ ৰিণী লীনা অভিলেখ আচ্ছা এতিয়া শ্ৰদ্ধাৰ উপস্থিত সদাশয় ব্যক্তি তথা আজি আয়োজন কৰা আয়োজকসকলৰ লগতে বয়োজ্যেষ্ঠসকল আমি পূৰ্বতেই স্বীকাৰ কৰিছিলোঁ যে বৰ খৰখেদাকৈ এইটো এটা নিয়ম থাকি যাওক বুলিয়েই খৰখেদাকৈ আজি যোগাৰ কৰিছিলোঁ আমি সম্পূৰ্ণখিনি পোৱাও নাই তাৰে মাজতে দুই এটা থাকি যাব পাৰে বুলি আমি পূৰ্বতে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছিলোঁ এতিয়া কথা হ'ল কি মাজতে থাকি গৈছে আমাৰ ৰেণু সন্দিকৈৰ ভিনদেউৰ নামটো দুৰ্গেশ্বৰ বৰা তেখেতৰ নামটো আমি উল্লেখ কৰি দিছোঁ তেওঁ বৰ্তমান উপস্থিতি ইয়াত নাই বাৰু নহ'লেও তেখেতক চিনাকিটো নহ'লেও আমি তেখেতৰ নামটো স্বীকাৰ কৰিছোঁ আৰু তাৰে মাজতে নাতি নতিনা যদি কোনোবা থাকি গৈছে আপোনালোকে নামবিলাক আমাক জনাই দিলে আমি নিশ্চয় ক'ব পাৰিম